নমস্কাৰ ভাইলনেছ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে মই ভাইলনেছ স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামলৈকে এটা এক্সিবিশ্যনত আপোনালোকক দেখাম ইয়াতে কি ধৰণে ব্ৰেণ্ডেড বস্তুবিলাক আপোনালোকৰ খুব কম খৰচতে কম দামতে আপোনালোকে পাব এইবিলাক পিউমা শ্বুজ কিছুমান আছিলে মতা মানুহৰ জোতাবিলাক আপোনাৰ খুব কম খৰচতে ইয়াতে দিয়া হৈছিলে পিউমা শ্বুজবিলাক এইবিলাক অৰিজিনেল নে ডুপ্লিকেট নাজানো বাৰু কিন্তু দেখাটো অৰিজিনেল টাইপে লাগিছিলে আমি বিশেষ কিনা নহ'ল বাৰু এইবিলাক পিলোবিলাকো আছিলে যিবিলাক 400তে আছিলে এইবিলাক টুল কিছুমান আছিলে যিবিলাক 1050ত দি আছিলে আৰু এইবিলাক জেকেট বিশেষকৈ আপোনাৰ টমি হিলফিগাৰ আৰু আপোনাৰ ফিলা এইবিলাক আছিলে আৰু ব্ৰেণ্ডেড বস্তুবিলাকে আছিলে যিবিলাকৰ দাম এইটো দেখিছে ব্ৰেণ্ডেড বস্তুবিলাকৰ যিবিলাকৰ দাম 5000 6000 টকা এইবিলাক 1500 টকাতে দিয়া হৈছিলে সৰু বাচ্চাৰো কিছুমান চালোঁ যিহেতু মই আহিছিলোঁ মোৰ ছোৱালীজনীৰ কাৰণে কিন্তু বিশেষ পোৱা নগ'ল 150তে দি আছিল যদিও নাপালোঁ বাৰু আৰু এইটো আছিলে জেলাছৰ এটা এনেকুৱা চাইছিলোঁ বাৰু এইটো চুৱেটাৰ এটা কিন্তু কিনা নহ'ল 500 টকাৰ ভিতৰতে পোৱা গৈছিলে এইবিলাক যিবিলাকৰ দাম 2000 3000 টকা আছিলে ব্ৰেণ্ড যিটো ভেলু আছিলে আৰু এইটোও আছিলে জেলাছ 21ৰে এটা হুডি কিন্তু ইমান বিশেষ ভাল নহয় কাৰণে মই নিকিনিলোঁ 500 টকাতে আপোনালোকে যদি বিচাৰে পাব পাৰে ইয়াতে আৰু এইকেইটা মোক খুব পচন্দ লাগিছিলে ফাৰ থকা এনেকুৱা জেকেট কিন্তু নললোঁ আৰু কুৰ্তিজবিলাকো খুব কম দামতে পোৱা গৈছিলে 899ৰ কুৰ্তিজবিলাক আপোনালোকৰ 500ৰ ভিতৰত পোৱা গৈছিলে আৱাসা ব্ৰেণ্ডৰ আছিলে এইটো কুৰ্তি আৰু এইবিলাক জিন্সবিলাক অৰিজিনেলে হয় যেন লাগিছে বাৰু এইকেইটা জিন্সকেইটা লি কুপাৰৰ আছিলে আপোনাৰ জেৰেছ আছিলে আৰু লিভাইছৰো আছিলে জিন্সবিলাক এইবিলাকো 1500 2000ৰ ভিতৰতে আছিলে চেলত দিছিলে এইখিনি এইটো চাওকচোন জেকেটটো স্পাইকাৰৰ জেকেটটো 6000 টকাৰ জেকেটটো মাত্ৰ 2000 টকাত দিছিলে স্পাইকাৰৰ জেকেটকেইটাও বহুত ধুনীয়া আছিলে বাৰু আমাৰ কিনা নহ'ল কাৰণ আমাক এনেকুৱা নেচেচাৰী নাছিলে এইটো ইমান ধুনীয়া জেকেট এটা 2000ত দিছিলে যিটো দামটো 6000 আছিলে মই কৈ আছিলোঁ বাৰু দীপাংকৰক কিন্তু দিও নল'লে জাষ্ট আমি চাইহে গৈছোঁ গোটেইবিলাক বস্তুবিলাকৰ দামবিলাকে খুব কম খৰচতে আছিলে বাৰু কম দামত যদি আপোনালোকে ভাল ব্ৰেণ্ডেড বস্তু কিনিব বিচাৰি ইয়াতে আহিব পাৰে মইতো আপোন পাহৰা হৈ পেলাই বহুতখিনি বস্তু ল'লোঁ কিন্তু এটা এণ্ড অফ দ্য ডে কয় ন পিছত একো নোলোৱা মানুহ বিধৰ ময়ে আছিলোঁ এইটো পিছত ইমান বেছি ফিটিংবিলাক খুব এটা ভাল নহয় বাৰু যিবিলাক কুৰ্তিছ আছিলে সেইবিলাক মোৰ চাইজৰ নাছিলে আৰু যিখিনি মোৰ চাইজৰ আছিলে এইখিনি দেখিবলৈ ইমান ঠিক নহয় তেনেকুৱা আছিলে খুব বিচাৰিব লাগিব টাইম লৈ পেলাই আহিব এইখন দেখিছেনে মেটখন ইমান ভাল লাগিছিলে 400 আছিলে দামটো বোধ হয় ধুনীয়া আছিলে মেট চেণ্টাৰ টেবুলত পাৰিবলৈ খুব ভাল লাগিব তেনেকুৱা বস্তুবিলাক আৰু এইবিলাক কিছুমান আছিলে এইবিলাক জেকেটবিলাক চালোঁ বাৰু গোটেইখিনিয়ে ঘূৰিলোঁ কিন্তু বস্তুবিলাক যিমানবিলাক আছিলে কোৱালিটিবিলাক কিন্তু অকণমান বেছি ইমান ঠিক নহয় কিন্তু এইটো ৰেমণ্ডৰ বেডশ্বীট এটা আছিলে যিটো 50% ডিছকাউণ্টত দি আছিলে 3000 আছিলে দামটো বোধ হয় তাৰমানে 1500ত আপুনি সেই বেডশ্বীটখন ল'ব পাৰিব ৰেমণ্ডৰ আছিলে কোৱালিটিটোতো ভাল আছিলে বোলে কোৱালিটিৰ ওপৰত মই নকওঁ যিহেতু ব্ৰেণ্ডেড বস্তু এটা এইটো কুৰ্তিটো খুব ভাল লাগিছিলে এইটো 500ত আছিলে কুৰ্তিটো বছ এইখিনিয়ে আছিলে আৰু বিশেষ নাছিলে বাৰু ইয়াতে 500 600ৰ ভিতৰতে খুব ধুনীয়া ধুনীয়া বস্তুবিলাক পোৱা যায় তো আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে আৰু এক্সিবিশ্যনটো আপোনাৰ বোধ কৰে 10 তাৰিখলৈকে চলিব ঠিক আছে আজিলৈ ইমানে বাই বাই চি ইউ গুড নাইট